হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? ভালে আছেনে? কৰোণা চৰোণা খেদিব পাৰিছেনে নাই? আমাৰ ইয়াততো কৰোণা গ'ল যেনেই লাগিছে আৰু দেই। মানুহে মাস্ক চাস্ক পিন্ধিবলৈ মানে বাদেই দিছে। যি কি নহওক, যিটো প্ৰথম মই ভিডিঅ' দিছিলোঁ, মই একচুৱেলি সেইটো চাব লাগিব বা চাব বুলি ক'বলৈও মোৰ লাজ লাগে, কাৰণ সেই ভিডিঅ'টো চাবলগীয়া একেবাৰেই নহয়। মই যিহেতু শিকি আছোঁ, গতিকে এনেই মই এক্সপেৰিমেণ্টেল হিচাপত দিছিলোঁ, কিন্তু আপোনালোকৰ ইমান ধুনীয়া সঁহাৰি পাইছোঁ। মানে মই কি কওঁ আৰু, মই কৃতজ্ঞ। আপোনালোক সকলোৰে ওচৰত মই কৃতজ্ঞ। বিগ থেংকছ টু অল অফ ইউ। আৰু নতুন আকৌ ভিডিঅ' দিম, চাব আপোনালোকে, চাই থাকিব। ভাল লাগিলে ক'ব, বেয়া লাগিলেও ক'ব। বিশেষকৈ বেয়া লাগিলে বিশেষকৈ ক'ব, কাৰণ ডিছলাইকটো কৰি থ'লে গম নাপাম নহয় কিনো বেয়া হৈছে। মই নিজেই শিকি আছোঁ। আপোনালোকে ক'ব, আপোনালোকে যিহেতু ইউটিউবত ভিডিঅ' চাই থাকে। ছাবস্ক্ৰাইব কৰিব, যদি দৰকাৰী বুলি ভাবে শ্বেয়াৰ কৰিব। এনেই অদৰকাৰী মই যি টি ভিডিঅ' দিম, ঘৰুৱা কথাৰো বা কিবাকিবি ৰিলেটেড, সেইবিলাক আৰু ভিডিঅ' শ্বেয়াৰ নকৰিব। যিবিলাক দৰকাৰী, মানুহৰ কিবা কামত আহিব বুলি ভাবে, সেইবিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু এনেকৈ মোক উৎসাহ দি যাব। ঠিক আছে? এতিয়া ভিডিঅ'টো চাব। আমি জুন্নৰ বুলি এইখিনি ঠাইলৈ গৈছিলোঁ, শিৱনেৰী ফৰ্ট, য'ত শিৱাজী মহাৰাজৰ জন্ম হৈছিল, জন্মস্থান, তালৈও গৈছিলোঁ। চাব আপোনালোকে, ভিডিঅ'টো চাই থাকিব। মই বিশ্বাস কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ঠিক আছে? বাই। এয়া হ'ল জুন্নৰ গ্ৰেপছ ফেষ্টিভেলৰ সন্মুখভাগ। ইয়াৰ পাছত আঙুৰৰ বাগান দেখাম আপোনালোকক। ইমানবোৰ থোপে আঙুৰ লাগি থকা বাগান আমি জীৱনত প্ৰথমবাৰৰ বাবে দেখিছোঁ। ল'ৰাই খুব ফূৰ্তি পাইছে। চাই থাককচোন। आणि आमचे मित्र महाराष्ट्रातील प्रसिद्ध लेखक उत्तम सदाकाळ सर सुद्धा या गोष्टींचा आनंद घेत आहेत. मानसा तू सत्तेण्याती सोडू नको रे, मानसा तू सत्तेण्याती सोडू नको रे. माई तुझ्या वाळ, हे माई तुझ्या वाले कर शा. এইয়া চাওক, আঙুৰৰ বাগান, ক'লা আঙুৰৰ বাগান। আমি বহুতখিনি আঙুৰ কিনি আনিছিলোঁ, কিন্তু এনেকৈ এটা দুটা ছিঙি খাইছিলোঁ যদি অকণমান কেঁহা লাগিছিল, কাৰণ একেবাৰে পকা নাছিল চাগে। কিন্তু বাগান মানে আঙুৰখিনি দেখি এনেকুৱা লাগিছিল যেন গছতে গৈ যেনেকৈ আছে তেনেকেই খাম। লোভ লাগিছে নাই বাৰু দেখি? আঙুৰৰ বাগানৰ পৰা ওলাই বোলে ল'ৰা উঠে ঘোঁৰাত। সি আৰু দেউতাক উঠিল ঘোঁৰাত, আকৌ আমি আটাইখিনি উঠিলোঁ গৰু গাড়ীত। গৰু গাড়ীত উঠাৰ বেলেগ চখ। এনেকৈয়ে দিনটোৰ আধাখিনি সময় আমি জুন্নৰত কটালোঁ। ইয়াৰ পাছত আমি ওচৰতে থকা শিৱনেৰী ফৰ্টলৈ বুলি ৰাওনা হ'লোঁ। আঙুৰৰ বাগানলৈ গৈ আঙুৰ যদি নিকিনো হ'ব জানো? অলপমান আঙুৰ সেই ঘৰলৈও কিনি আনিলোঁ। আৰু ফাইনেলি আমি আহি শিৱনেৰী ফৰ্ট পালোহি। বহুতেই পাহাৰ বগাব লগা হয়। আচলতে পাহাৰৰ কাষে আমি কিমান ওপৰলৈ উঠি আহিলোঁ, এয়া তলৰ খিনি চালে আপোনালোকে গম পাব। চাওকচোন, ভিউজ বিৰাট ধুনীয়া। চাই থাকক। ল'ৰাৰ কথা শুনিছেনে? তাৰ বোলে ওপৰলৈ চালে একদম মূৰ চুৰ ঘূৰাই যায় বোলে, যেন এনেকুৱা লাগে ওপৰৰ পৰা যেন ঘুটুং ঘাটাংকৈ আহি তলত পৰিবহি। যি কি নহওক, ভিউ চাওক। মোৰ আকৌ হাইট ফবিয়া আছে নহয়, মই সেইকাৰণে বেছি ওপৰলৈকে যাবলৈ নোৱাৰিলোঁ। মোৰ ভয় লাগিলে মানে। আৰু অলপ আগলৈ মানে ওপৰলৈ অকল পাহাৰৰ ওপৰত ষ্টেপকেইটাহে আছে, দুইটা ছাইড খালী। মইতো বাৰু তাতে বহি থাকিলোঁ।
কিন্তু আমাৰ জুনিয়ৰ আৰু ছিনিয়ৰ ফুকনক চাওক, একদম মানে বিশ্ববিজয়ী নজৱান টাইপৰ ওপৰৰ পৰা আহিছে, এইফালে জুনিয়ৰ মানে পিঠিত উঠিল, বাপেকে ফোপাই জোপাই আনিছে আৰু সেয়া। ওপৰলৈ যাব নোৱাৰি যিখিনি মই মিছ কৰিলোঁ সেইখিনি ফটো আকাৰে আপোনালোকক দেখাই দিছোঁ। আমাৰ ডেকা ল'ৰাৰ আকৌ পজ নিজৰ পচন্দৰ দেই, আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। ডেকা হৈছে নহয়, ডাঙৰ হৈছে যে। আজিলৈ আহোঁ তেনেহ'লে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। ধন্যবাদ।